এইখন হৈছে বৰপেটা ৰোডৰ পূজা। মই শেষবাৰৰ কাৰণে বৰপেটা ৰোডৰ পূজাখন চালোঁ আৰু মই যিমানকেইখন চাইছোঁ হয়তো বৰপেটা ৰোডৰ পূজাখনেই মানে আটাইতকৈ ডাঙৰ, হয়তো আটাইতকৈ ডাঙৰ আছে, কিন্তু মই যিমানকেইখন চাইছোঁ তাৰ কৰি বৰপেটা ৰোডখন মই বেছি মানুহ আৰু বেছি দেখিছোঁ। এথেন 10টা বাজিত ইমান মানুহ। বাপ্পা এইটো কি হিচাপে বানাইছে, কি ডাঙাৰে। মই চবৰে ষ্টেটাছত মানে যায় বৰপেটা ৰোডত আহিছে এইটো ফটো মাৰছে আৰু ষ্টেটাছ দিছে। চবৰে ষ্টেটাছত দেখি আছিলোঁ, আজি মানে মই আজি বৰপেটা ৰোডত আহি নিজে দেখিলোঁ। বাপ্পা কিমান মান ফুট হ'ব গমেই নাপাওঁ। বাপ্পা এই ফটো বাপ্পাও এইটো চাৱাত কৰি ফটো মাৰা মানুহ বহুত, ইমান মানুহ। এই 10টা বজাত ইমান মানুহ মানে হেঁচা ঠেলা কৰিও মানে আউগে যায়ে আছে। পূজা আজি ইয়াৰ শেষৰ কাৰণে আৰু কি বহুত মানুহ হৈছে। আৰু বৰপেটা ৰোডৰ এই জাপিটোৰ কাৰণেই মানে মই ভাবোঁ এই জাপিটোৰ কাৰণেই বিশেষভাৱে বৰপেটা পূজা জনপ্ৰিয় হৈছে।